হাই ফ্ৰেণ্ড, বহুত দিন মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ যি টি ভিডিঅ' দিবলৈ ভাল নালাগে, সেইবাবে আজি অলপ ওলাই আহিছোঁ। আপোনালোকক অলপমান মানে অৰুণাচলৰ গেটখন দেখাব চেষ্টা কৰিম আৰু তাৰ ওচৰত কি আছে সেইবিলাক দেখাবলৈ চেষ্টা কৰি যাম। তেন্তে ব'লক। এয়া হৈছে হাৰমতি বজাৰ। দেওবাৰ দিনটোত বেছিকৈ বহে আৰু এইফালে যাম আমি। এইফালে বান্দৰদোৱা যাব পাৰি, এইটো ৰাস্তা দি গ'লে। এইফালে আমি এইফালে আহিছোঁ। আমি গৈ আছোঁ গুংটো। এয়া হৈছে হাৰমতি চাহ বাগানৰ ফেক্টৰী। এয়া বহুত ডাঙৰ আছে, ভিতৰত নোসোমাওঁ বাৰু, বেলেগ এদিন সোমাম আৰু ভিতৰত কেতিয়াবা। এয়া বাগান, চাহ বাগান, কি ধুনীয়া পৰিৱেশ চাওকচোন। শিৱ মন্দিৰ, বজাৰ হৈছে। বেছি ডাঙৰ বজাৰ নহয় ন? লোকেল বস্তু ওলাইছে চব, দেখিছে নাই? ডাব নাৰিকলো ওলাইছে, ডাব নাৰিকল। আসাম, ইয়াৰ পৰা অৰুণাচল সোমাই গ'ল নি? এতিয়া সোমাই গ'লো আমি অৰুণাচলৰ সীমাত, হয় নাই বাৰু? বেছি দূৰ নাযাওঁ আৰু ঘূৰিমেই আৰু বাৰু ন? এইফালে আমাৰ ছাৰে গাড়ী চলাই আছে। কোনখন অৰুণাচলৰ গেট? গেটখন যেন দেখাই নাই। ইফালে দোকান, এইয়া এখন অৰুণাচলৰ গেট।
আৰু যাব নোৱাৰি, গ'লে পাছ লাগিব, গতিকে নাযাওঁ আজি। ঘূৰি আহিলোঁ চাই মানে ভালে লাগিলে। সেউজীয়া পৰিৱেশত তেনেকুৱা ধৰণৰ চাবলগীয়া তেনেকুৱা নাই বাৰু, তথাপিও ভালে লাগিলে। সেউজীয়া পৰিৱেশৰ আজিকালি সেউজীয়া পৰিৱেশ সেনেকৈ নায়েই, পাবলৈ নাই। আমি আহি গৈ আছোঁ, অলপ আন্ধাৰ হ'লেই আৰু। এতিয়া ধাবাত সোমালোঁ, কিবা এটা খাই লওঁ, খাই লৈ পেলাই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। এইপিনে চাহৰ লগত খাবলৈ লৈ আহিছোঁ চিংৰা লৈ আহিছোঁ, এইফালে পকৰি লৈ আহিছোঁ আৰু এইফালে চিকেন পকৰি লৈ আহিছোঁ। তেন্তে চাহ একাপ বনাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। চাহ একাপ বনাই লওঁগৈ তেতিয়ালৈ। আহি পালোহি, আহি পাই পেলাই একেবাৰে ফ্ৰেছ হৈ পেলাই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু লগতে চাহ একাপ বনাই ল'লোঁ। ক'ৰবাৰ পৰা আহি চাহকাপ খাব মন যায়, নাখালে ভালেই নালাগে। টোপনি আহিলেও চাহ লাগিবই, আমনি লাগিলেও চাহ একাপ লাগিবই, মাথা বিষালেও চাহ, মুঠতে চাহটো লাগেই নহয় জানো বাৰু। ঠিক আছে বাৰু, আৰু এতিয়া আহি পালোহি বাৰু। সেই ঠাইটো মই আজি প্ৰথম গৈছোঁ, গৈ পেলাই খুব ভাল লাগিলে, বহুত ভাল লাগিলে। গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশ, এনেও এনেকুৱা জেগাত ভালেই লাগে গৈ। এতিয়া বনাই লওঁ ভাতটো আজি বনাম ব্ৰইলাৰ মাংস বনাম আজি, বেলেগ আৰু একো নবনাওঁ। দিনত দালি আছে, ভাত আছেই, এতিয়া খালি মাংসটো বনাই দিলেই হ'ব আৰু। তেন্তে ব'লকচোন আজি মই ব্ৰইলাৰ মাংসটো কেনেকৈ বনাওঁ আপোনাৰ লগত দেখাবলৈ চেষ্টা কৰোঁ। এইফালে মাংস ধুই পেলাই এনেকুৱা পাচি এটাত মই সদায় উলিয়াই পেলাই থৈ দিওঁ পাচিটোত, পানীখিনি তেতিয়া নিগৰি যায়। আৰু তেনেকৈ আগৰ পৰা থওঁ যে অভ্যাস আৰু, মানে তেনেকৈ থ'লে কিবা এটা ভাল লাগে আৰু পানীখিনি ওলাই গ'লে। আৰু এইফালে মই কাটি লৈছোঁ বিলাহী, পিঁয়াজ, জলকীয়া, নহৰু। তেন্তে ঠিক আছে বনাওঁ। তেল অলপ দি দিওঁ, তেল বেছি নিদিওঁ কাৰণ ব্ৰইলাৰ মাংসত তেল ওলায়েই, সেইকাৰণে বেছি তেল নিদিওঁ, জোখৰ তেলটো দিছোঁ আৰু। খিনি ভালকৈ ভাজি ল'লোঁ, ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম আৰু জলকীয়াবোৰ দি দিম। বেছি জ্বলা হ'ব পাৰে, যদি জ্বলা নাই তেতিয়া পাছত এইখিনি দি দিম। কিন্তু এতিয়া জলকীয়া বৰ্তমান ইমানখিনিয়ে দিছোঁ, বেছি জ্বলা হৈ যাব পাৰে, সেইকাৰণে কমাই থ'লোঁ। যদি জ্বলা নহয় তেতিয়া দি দিম। মাংস দিয়াৰ পাছত নিদিওঁ আৰু একেবাৰে দি লৈছোঁ নিমখ। আৰু ৰেড চিলি মছলা, আৰু এইফালে মিট মছলা বেছি দিয়া নাই, অলপ দিছোঁ। ভালকৈ বিলাহীখিনি ভালকৈ সিজি গ'ল। এতিয়া মই হালধি দি দিম।
মাংসটো বহাই থৈ আহিছোঁ আৰু ভালকৈ তেলত ফ্ৰাই হৈ গ'লে পানী দি নমাই দিম আৰু এদিন আপোনালোকক খাৰ তৰকাৰী ৰেচিপি এটা দিম। সেইটো খাৰ তৰকাৰী মই নবনাওঁ, সেইটো আমাৰ মায়ে বনাব, বহুত ধুনীয়া বনায়। সেই তৰকাৰীটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। মানে বিভিন্ন ধৰণৰ সোৱাদ, জলকীয়া পাত, অমিতা পাত, কচু পাত মিলাই পেলাই বনাই। সেইটো মই যেতিয়া ঘৰ যাম তেতিয়া আপোনালোকক সেই ৰেচিপিটো দিম। কেনেকুৱা লাগে আপোনালোকে ক'ব। আৰু এইফালে মাংস হৈ গ'ল, এতিয়া খাবলৈ বাকী আছে। ঠিক আছে, তেন্তে খাই বৈ আজৰি হৈ লওঁ। তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আৰু দীঘল নকৰোঁ। তেন্তে আজিলৈ বাই, গুড নাইট।